ফ্ৰেণ্ডছ গুড মৰ্নিং কি খবৰ আশা ৰাখিছোঁ সকলো ভালে আছে কুশলে আছে আৰু এয়া ৰাতিপুৱা বাজিছে 6:30 মান বাজিবলৈ হ'ল আৰু ইমান কুঁৱলী পৰিছে আজি গেটখন খুলিবলৈ যাওঁতে পথাৰ সেইফালে একোৱে নেদেখে একদম মানে ধোৱা হৈ আছে ঠাণ্ডা পেলাইছে আচলতে আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আচলতে মোৰ মোবাইলটো অকণমান প্ৰব্লেম এটা হৈ আছিলে সেইটো কাৰণে ভিডিঅ' দিব পৰা হোৱা নাছিল এয়া ৰাতিপুৱা এতিয়া উঠি ল'ৰাৰ কাৰণে ৰেডি কৰিছোঁ যিহেতু তাৰ স্কুল স্পৰ্টছ হৈ আছে তো আজি অলপ সোনকালে যাব এতিয়া টিফিন চিফিনবোৰ ৰেডি কৰোঁগৈ গেটবোৰ খুলি থৈ আহিছোঁ আৰু এইফালে ল'ৰা স্কুল যোৱাৰ পাছত এইও উঠি আহিলে মুখ হাত ধুৱাই দিয়াৰ পাছত এই ছবি কালাৰ কৰিব কৈছোঁ এইফালে মই ঘৰ দুৱাৰবোৰ বাৰু মোহাৰি লৈছোঁ আৰু তাৰপাছত এই কি হয় ৰুটিৰ লগত সদায় এটা চানা দালি বা এনেকুৱা যেতিয়া অলপ বস্তু লাগে বা ৰাজমাহ হওক এনেকৈ বনাব লাগে সেইকাৰণে তাই আছে কাৰণে অকণমান চানা দালি হুইচেল মাৰি বিলাহীৰ লগত এনেকৈ অলপমান বনাই দিছোঁ আৰু এনেকৈ তাইক ব্ৰেকফাষ্টটো দি লওঁ নহ'লে তাই খাবলৈ বেয়া পায় আৰু এয়া তাইৰ কাৰণে ৰেডি কৰিছোঁ লগতে এটা মিঠাই আছিলে সেইটো তাইক দি দিছোঁ তাই খাব মন কৰিলে খাব নহ'লে নেখায় আৰু এয়া মই এফালে খাবলৈ বহিছোঁ তাইক খুৱাই মেলি বাহিৰৰ ৰ'দত যিহেতু আমাৰ বাৰান্দাখনত খুব ৰ'দ পৰি থাকে আৰু গা পা ধুই আহি এনেকৈ চাহকাপ ৰ'দত বহি খাবলৈ খুব বেছি ভাল লাগে আৰু যোৱাবাৰ যেতিয়া ঘৰত আছিলোঁ এনেকৈ মাৰ লগত বহি এইটো টাইমত খুব খাওঁ 10টা 10:30 বজাত আৰু এতিয়া যিহেতু মাহেঁত নাই অকলে খাওঁ আৰু মিষ্টাৰো নাই ডিউটি গৈছে আৰু তেওঁ অৱশ্যে বৰ এটা বেছি চাহ তাহ নাখায় সেইটো কাৰণে মই অকলেই খাওঁ বেছিভাগ আৰু এয়া চোৱা এই কিবা ফুল মানে আনিছিলোঁ ঘৰৰ পৰাই আনিছিলোঁ কিন্তু আমাৰ ঘৰত বহুত ডাঙৰকৈ ফুলিছে কিন্তু ইয়াত ক'ব নোৱাৰোঁ মোৰ ইয়াত সৰু হৈছে ফুলাটো ফুলিছে কালাৰো একেই কিন্তু ফুলৰ চাইজটোহে সৰু হৈছে কিবা হ'ল নাজানো আৰু এয়া গধূলি মানে পিছবেলা আৰু ইহঁতে কিবা খাওঁ বুলি কোৱাৰ কাৰণে এনেকৈ ধনিয়া পিঁয়াজ কাটি এনেকৈ আটা দি মালপোৱা বনাই দিছোঁ আৰু দুপৰীয়াখিনি দেখুওৱা নহ'ল আৰু ভিডিঅ'টোত যিহেতু কিবাকিবি কাম কৰি থাকিলোঁ আৰু মই কৈছোঁৱে যে মোবাইলটো অকণমান প্ৰব্লেম হৈ যায় এতিয়াও বৰ গোটেইখিনি প্ৰব্লেম ভাল হোৱা নাই আৰু এইফালে মই লাল চাহৰ কাৰণে ইলাচি দালচেনি লং এনেকৈ অকণমান থেতেলিয়াই লৈছোঁ লাল চাহ দিওঁ যিহেতু ছোৱালীজনী অলপমান কাহ হৈ আছে সেইকাৰণে সানি দি সিহঁতকো অলপ চাহে দি দিছোঁ অলপ পনীয়াকৈ দিছোঁ আৰু পাতলকৈ আৰু এইফালে আমাৰ মালপোৱা ৰেডি হৈ গ'ল আৰু এনেকৈ গধূলি সময় আমি খাই লওঁ গধূলি মানে এতিয়া একেবাৰে আন্ধাৰ হোৱাগৈ নাই এটি খাওঁ বুলি কোৱাৰ কাৰণে অলপ সোনকালে আজি বনাই দিলোঁ এনেকৈ লাল চাহ কাপ খাই লওঁ বুলি ভাবিছোঁ যিটো খুব ঠাণ্ডা পৰিছে আৰু এইফালে চাওক এই মোৰ দুপাট্টা লৈ এনেকৈ বহি থাকে মানে স্কুলৰ টিচাৰ হয় তাৰমানে এক্টিং কৰি থাকে স্কুলত যি হয় তাই গোটেইখিনি আৰু গধূলি সময়ত এনেকৈ এক্টিং কৰি থাকে আৰু তাৰ অলপমান পিছতে আমাৰ আচলতে এই স্কুলৰ এনেকৈ টিচাৰ্ছ আহিলে মানে এনেকৈ হোম ভিজিট দিয়ে সিহঁতকো ইহঁতকেইজনী আহিলে আৰু এনেকৈ সিহঁতকো চাহ তাহ দি মেলি এনেকৈ থাকোঁতেই দেউতাকো আহি পালেহি এনেই কথা চথা পাতিলোঁ আৰু তাৰপিছত আমি অলপমান সময়ৰ কাৰণে বজাৰলৈ ওলাই গ'লোঁ অলপ টাইম সিহঁতি থাকিলে আৰু বজাৰত আচলতে যাবলগীয়া আছিল ল'ৰাটো স্কুলৰ জোতাযোৰ বেয়া হৈ গ'ল তো সেই জোতাযোৰ আনিব গ'লোঁ আৰু এই আকৌ মানে ইটো লাগে তাই পামচুৰে দৰকাৰ হয় আৰু সেয়া কিবাকিবি কেইটামান বজাৰৰ পৰা কিনি আনিলোঁ আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ভিডিঅ'টো কেনেকুৱা হ'লে জনাব নাপাহৰিব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি কিবা নতুনকৈ আহিছে তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ৰাখিছোঁ বাই বাই